10টা বনালে 1000 টকা পায়। 1000 টকা পৰে। সেফটিৰ কাৰণে এইটো মানুহৰ বেমাৰ আজাৰ বেছি হৈ যায়। এইটো বস্তুটো ইয়াৰ চৰকাৰে মানে এইটো পাৰ্মিশ্যন দিছে মানে প্ৰতিঘৰ মানুহে এইটো বহাবই লাগিব। প্ৰতিঘৰ মানুহে মানে কেৰেলাত এইটো এনেকুৱা নিয়মেই। চৰকাৰে এইটো নিয়ম পাইপ ভৰাব, চব খালী কৰি দিব, তুমি গোটেই জীৱনটো হাগি থাকিব। শিল বালিৰ দাম বেছি, সপ্তাহ গৈ লগাই থৈ আহিব। এটি কোৱা হয় এইটো চেফটি টেংক। চেফটি টেংক ইয়াত আগৰবাৰ আহোঁতে বহুতখিনি মানে টেংকি চেংকি বনাই থোৱা হৈছিলে, কিন্তু এতিয়া মানে খুবেই কম চেল হৈ গ'ল। নমস্কাৰ, মোৰ মৰমৰ অসমবাসী ৰাইজ, আশা কৰিছোঁ সকলোৱে ভাল আৰু পুনৰ এটা মোৰ চেনেলৰ ইউটিউব ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু বহুদিনে ভিডিঅ' বনোৱা নাছিলোঁ, প্ৰায় 3-4 মাহ হৈ গ'ল। আচলতে নিজৰ কামৰ ওপৰত ভিডিঅ' বনাব পৰা নাই আৰু বহুতখিনি ঘৰুৱা প্ৰব্লেম, সেইকাৰণে মই ভিডিঅ' বনাব পৰা নাছিলোঁ আৰু বহুত দিনে আপোনালোকৰ মাজত অহা নাছিলোঁ আৰু ফাইনেলি আজি আহিলোঁ। আজিৰ পৰা যাতে সদায় আপোনালোকৰ মাজত ভিডিঅ' দি থাকিব পাৰোঁ, সকলোৱে যাতে আশীৰ্বাদ কৰিব বুলি আশা থাকিল। থাম্বনেইল আৰু টাইটেল চাই নিশ্চয় গম পাইছে যে আজি ভিডিঅ'টো হ'বলৈ গৈ আছে কি। প্ৰথমতে মই কৈ দিছোঁ যে আজি কামৰ ওপৰত ভিডিঅ'টো বনিব। আমাৰ অসমত হয়তো হাজিৰা খুবেই কম। আমি যদি 8টা বজাৰ পৰা যদি আমি 5টা বজালৈকে যদি কাম কৰোঁ, নিশ্চয় আমি 500 টকা 550 টকা পাওঁ আজিৰ দিনত। আৰু ক'বলৈ গ'লে এই কেৰেলাত আহি, অসমৰ পৰা কেৰেলাত আহি এদিনত কিমান হাজিৰা পায় এজন মানুহে, তাক এদিনত কিমান টকা কমাই, কিমানটো পইচা পায় এদিনত, তাক লৈ আজি এটা ভিডিঅ' বনাবলৈ গৈছোঁ। আৰু লগতে তাত বহুতখিনি আপোনালোকে ভিডিঅ' গম পাব যে কি বনে আৰু কেনেকুৱা ধৰণৰ এটা পকা মিস্ত্ৰীয়ে এই বাহিৰত কাম শিকি যায়, গোটেইখিনি গম পাব। ব'লক তেনেহ'লে দেৰি নকৰোঁ এতিয়া। আৰু অটো ষ্টেণ্ড পালোহি, এতিয়া মই অটো ল'ম। ইয়াৰ পৰা প্ৰায় 100 টকামান ল'ব ভাড়া, নহ'লে 50 টকা। প্ৰায় আধা ঘণ্টা লাগি গ'ল আৰু আহি পাই গ'লোহি ফাইনেলি। আৰু এয়া খুব মোৰ ভাল ৰাজু দাদা, বহুত দিনৰ পৰা লগ পাম বুলি ভাবি আছিলোঁ, ভিডিঅ' বনাম বুলি। আৰু বহুত দিনৰ পৰা মানে আমি কথা পাতি আছিলোঁ যে এটা ভাল ভিডিঅ' আহিব ব্লগ, বহুত দিনে আহিব পৰা নাছিলোঁ। আৰু কেনেকুৱা খবৰ, ভালনে? ঠিকে আছে। আৰু এয়া দাদা ভাগৰ পকা কামৰ এটা কোম্পানী, আৰু ইয়াত বহুত বিভিন্ন ধৰণৰ কাম কৰা হয়। লগতে আৰু টেংকি বনোৱা হয়, ৰেডিমেড ৱাল বনোৱা হয় আৰু বহুত কিবা কিবি বনোৱা হয় ইয়াত। আৰু গোটেইখিনি এতিয়া দেখাম আপোনালোকক। প্ৰথমতে মই দাদাক সুধি লওঁ, খবৰ কেনেকুৱা? ভাল। আৰু কাম কেনেকুৱা চলিছে? আজি ছুটি আছে। আজি ছানডে নহয় ন? মই কৈছিলোঁ অলপ টাউন ফালে গৈ তাতো কামটো পূৰা বৰাবৰ ধুনীয়া চলি আছে। কাম চলি আছে। তাৰপিছত আৰু ইয়াত কি এনেই বনোৱা হয়? তোমাৰ টেংকি আছে, কুঁৱা বনোৱা ৰিং আছে। কুঁৱা বনোৱা ৰিং আছে। তাৰপিছত আৰু আৰু বহুত দিনে অহাও নাই, ভিডিঅ' বনোৱা নাই। আজি প্ৰথম আহিছোঁ, বহুতখিনি ভাল লাগিছে। আৰু এইবিলাক যে দেখিছোঁ, এইবিলাক টেংকিবিলাক, এইবিলাক কেনেকৈ বনোৱা হয়? চেটিং কৰি কিনে মল্ড আছে, মল্ড কেনেকৈ বনোৱা হয় এটা টেংকি আপোনালোকক দেখুৱাম। এইটোৱে হৈছে টেংকি, মানে লেট্ৰিন। এইটো বনোৱা হয় কেনেকৈ? কংক্ৰিট। তাৰপিছত আৰু এইবিলাক মানে গোটেইবিলাক ফাৰ্মাৰ। এই ষ্টেণ্ডতে এই ফাৰ্মাৰখিনি চেটিং কৰিব লাগিব। ফাৰ্মাৰ খুলি থৈছে যে, চেটিং কৰিলে এনেকুৱা হৈ যাব। মানে এইবিলাক চব জইন কৰি পিনে এনেকৈ ফাইটো ষ্টেণ্ডডালত লগাই, এই ষ্টেণ্ডডাল ঘৰডালে তাত লগোৱা আছে, দেখিছেনে? এনেকৈ তাত এই সেইডাল ষ্টেণ্ডডাল লগাই এই মূৰখিনি গোটেইখিনি ফিটিং কৰি নট বলটো কচিব লাগিব। আৰু যে এই টেংকিটো যে বনাইছে, এনেই কিমান সময়মান লাগে বনাবলৈ? আমাৰ প্ৰায় 1 ঘণ্টা লাগে। 1 ঘণ্টা? খুলি মেলি ছেটিং কৰোঁতে খালি গোটেই এবেলা লাগে আৰু। একবেলা লাগি যায়। তাৰপিছত আৰু ইয়াত কেনেকৈ তৈয়াৰ কৰি হয় এইটো? ভিতৰত কিবা কিবি আছেনে? লোহা চোহা? নেট আছে। নেট মানে বনোৱা হয়? নেট দিয়া হয়, লোহা দিয়া হয়। লোহা দিয়া হয়। এইটো নেটটো হয় ন? এইটো নেটটো? এইটো তাৰ ভিতৰত কভাৰিং হ'ব। কভাৰিং। বক্স এখনে বনাম। তাৰপৰা এইটো মেচিন আছে আমাৰ, ইয়াৰ পৰা শিল, তাৰপৰা বালি নি
এনেই কেইজন মানুহে এনেই বনাব পাৰি? দুজন দৰকাৰ হ'বই মানে। তাৰপিছত আৰু এইটোৱে হৈছে সেই ভাইটো। অঁ, আৰু ইয়াৰ নামটো কি কোৱা হয়? চেপি টেংক। অঁ, মই ইয়াত আগৰবাৰ আহোঁতে বহুতখিনি মানে টেংকি চেংকি বনাই থোৱা হৈছিলে, কিন্তু এতিয়া মানে খুবেই কম চেল হৈ গ'ল। আৰু গোটেই পানী হৈ আছে এইপিনে। পানী বাৰিষা বৰষুণ বেছি দিয়ে। অঁ, এতিয়া অসমতো পূৰা বানপানী প্ৰতিখন ডিষ্ট্ৰিক্টত। পানী আছে চব এইবিলাক চব কোম্পানী বৈ গ'ল। অঁ, যে দাদা ইমানবিলাক যে টেংকি আছে, ইমানবিলাক বস্তু, আৰু ইয়াৰ লগতে আৰু কি বনোৱা হয় মানে? মানুহে এইবিলাক কোৱাৰ কাৰণে বনাই থৈছে। কোৱাৰ কাৰণে ইয়াৰ পৰা মাটিৰ তলত যাব 12টা 13টা সোমালে ভাল পানী ওলাই যাব। ভাল পানী ওলাই যাব। অঁ, তাৰপিছত আৰু এইবিলাক যে প্লেটবিলাক আছে এইখন মাজত কুঁৱাটোৰ মাজত এইটো তলত। অঁ, আজিতো কাম চলা নাই, কাম চলাহেঁতেন ভালেই আছিলে, গোটেইখিনি দেখাব পাৰিলোঁহেঁতেন। ৰেডিমেড ৱাল এইবিলাক কেনেকৈ? মিটাৰ চিষ্টেমত। এইবিলাকতো যদি শিকি ল'ব পাৰে অসমৰ পৰা আহি ধুনীয়াকৈ অসমত মানে কামটো কৰি ধুনীয়াকৈ চলাই থাকিব পৰা যায় ন? এইবিলাক এই পোষ্টবিলাক হয় কি? এইকেইটা হৈ গ'ল মানে বাউণ্ডেৰী খুটা হ'ব, তো ফেঞ্চিং লগাব পাৰিব। জেওৰা ভেটা আমাৰ তাত জেওৰা দিয়ে, ইয়াত জেওৰা নিদিয়ে মানুহে। প্ৰায়ভাগ মানুহে ফেঞ্চিং লগাই, নহ'লে দেৱাল আছে, দেৱাল মানে ইয়াৰ আৰু প্লেটো আছে? ইয়াৰ প্লেট নাই। এইটো খুটাটো ফুটন যাব, তোমাৰ যাব ইমানটো ফুটন যাব। অঁ, ইমানটো কংক্ৰিট ঢলা হ'ব। মানে 1 ফুটমান ফুটন যোৱা হ'ব। ফুটন যাব। এই আছে 6 ফুট, 5 ফুট ওপৰত ওলাই থাকিব। 5 ফুট ইমানটো হাইটত তোমাৰ ফেঞ্চিং আহিব। অঁ, ফেঞ্চিংটো ঘৰৰ মানুহে কিনি দিব, নহ'লে আমি যদি কিনি এক্সট্ৰা কৰিম। আৰু এনেকৈ তৈয়াৰ কৰা হয় ন? এইবিলাক দেৱালত। আচ্ছা, মানে খুব মানে এনেই ক'বলৈ গ'লে একদম মানে সহজ লাগে ন বনাবলৈ? অলপ কষ্ট হয়নে আৰামে আছে? এনেই কিমান দেৰিমান লাগে? এদিনত আপুনি কেইটা বনায়? 10টা বনালে এনেই কিমান মান? 10টা বনালে 1000 টকা পৰে। 1000 টকা পৰে, কিন্তু গোটেই দিনটো লাগি যায়। এইটো শুকাব লাগিব ন? পূৰা মানে ধুনীয়াকৈ মানে বস্তুটো ওলাব লাগিব, তেতিয়াহে হ'ব। ফাৰ্মা লাগি আছে। এইবিলাক চব লোহাৰো হয়? মাজত লোহা দিয়া আছে ন? স্লাবখিনি এইখিনি ন? এতিয়া মানে ষ্টকত কম আছে। অৰ্ডাৰ থাকিলে, নহ'লে এই মানে এইটো হেলাই বহি যায়। সেইকাৰণে যেতিয়া অৰ্ডাৰ আহে তেতিয়া। অঁ, মানে এতিয়া ক'বলৈ গ'লেতো ইয়াত এতিয়া কাম চলা দিনটো ধুনীয়াকৈ এতিয়া মানে বেছিকৈ এতিয়া ক'বলৈ গ'লে 100 মিটাৰ হ'লেও 2 সপ্তাহতে আমি বনাই ক্লিয়াৰ কৰি দিম। 2 সপ্তাহত। নেক্সট সপ্তাহ গৈ লগাই থৈ আহিম। এতিয়া এনেই ক'বলৈ গ'লে 100 মিটাৰত এনেই কিমানমান এনেই পইচা দৰকাৰ হ'ব? এতিয়াতো আমাৰ অসমত ক'বলৈ গ'লে আমাৰ ইয়াত এতিয়া মিটাৰটো 1500 টকা। আৰু এনেকুৱা এটা কাম যদি অসমত খুলিব পাৰে, এনেই কিমানমান বাজেটৰ মানে পইচা দৰকাৰ হ'ব? বাজেট মানে নিজৰ গাড়ী ঘোঁৰা লাগিব। আৰু এইবিলাক মল চল যিবিলাক নিজে বনাই ল'ব পৰা যায় ন? কাম খুব ধুনীয়া হয় কামটো। আৰু চেলিং এনেই সপ্তাহত এনেই কিমানমান এনেই পঠিয়া হয়? হে? 5-6টা যায়। 5-6টা মানে চেলিং হৈ যায়। নিজে আপুনি বহাই থৈ আহেগৈ? অঁ, যদি জেগাডোখৰ অলপ ঠেকঠেক হয় তেতিয়া মই যাবলগীয়া হয়। অঁ, নহ'লে মই কোম্পানীত নকৰিলে আকৌ প্ৰডাকশ্যন নাথাকিব ন? প্ৰডাকশ্যন নহয়। আৰু ইয়াৰ লগত আপোনাৰ লগত কেইজন আছে? মোৰ লগত এজনী আছে। এজন আছে। আৰু এতিয়া ইয়াত দেখা পাইছে আপোনালোকে খুব ধুনীয়া টেংকি। আচলতে ইয়াৰ বাজেটটো এনেই এটা টেংকিত এনেই বাজেটটো 22,000 টকাত কিনোতে পৰে নে আপুনি ঘৰত গৈ বহাই থয়? ঘৰত গৈ অলৰেডি ফিটিং কৰি আহিব। ফিটিং কৰাৰ পিছত 22,000 টকা হয়। পাইপ লগোৱা কামটো প্লাম্বিঙে কৰিব। অঁ, আৰু আমাৰ অসমত এতিয়া ক'বলৈ গ'লে প্ৰায়বিলাক গাঁত খান্দি পকা ইটা গাঁঠি পিনে টেংকি বনোৱা হয়। মানে এইটো ধৰ এতিয়া তোমাৰ ক্লিন কৰিব বুলি ক'লেও পাৰি। গাড়ী আহিব, পাইপ ভৰাব, চব খালী কৰি দিব, তুমি গোটেই জীৱনটো হাগি দিব। আৰু জীৱনটো মানে ইউজ কৰিব পাৰিব। এতিয়া ক'বলৈ গ'লে অসমতো এইটো ইউজ কৰিব পৰা যাব নে নাযায়? যাব। বহুত কম খৰচতে হ'ব অসমত। বহুত কম খৰচত হ'ব। ইয়াত শিল বালিৰ দাম বেছি। শিল বালিৰ দাম বেছি। অঁ, আৰু ক'বলৈ গ'লে ইয়াত মাজত দিয়া নেটটো তাৰে দাম বহুত আছে। এইবিলাক দাম আছে। মামৰ নধৰে এইটো বস্তু। আৰু অসমত এতিয়া মানে ক'বলৈ গ'লে এনেকুৱা এটা টেংকি বহালে লাভ হ'বনে? ডাইৰেক্ট আমি যিবিলাক ইটা কিনি আনি যেতিয়া আমি গাঁত খানি এটা
বনাওঁ এটা ধুনীয়াকৈ মানে ছেফটিৰ কাৰণে এইটো মানুহৰ বেমাৰ আজাৰ বেছি হৈ যায় এইটো বস্তুটো ইয়াৰ চৰকাৰে মানে এইটো পাৰ্মিশ্যন দিছে মানে প্ৰতি ঘৰ মানুহে এইটো বহাবই লাগিব প্ৰতি ঘৰ মানুহে মানে কেৰেলাত এইটো এনেকুৱা নিয়মেই চৰকাৰে এইটো নিয়ম বনাই দিলে আমাৰ অসমতো পায় আমাৰ প্ৰতি ঘৰ মানুহে নোৱাৰে সিহঁতক পঞ্চায়তৰ ফালৰ পৰা মানে আধা পইচা দিয়ে আধা পইচা ঘৰ মানুহে দিয়ে এনেকৈ মানে এইটো প্ৰতি ঘৰ মানুহৰ মানে টেংকি দৰকাৰ হ'বই লাগিবই নতুন ঘৰ এটা বনালে বাথৰুমৰ কাৰণে এইটো নিব এতিয়া ক'বলৈ গ'লে আমাৰতো অসমততো বনাব এইবিলাক বহাব পাৰিলে বহুতখিনি সুবিধা হ'ব লেট্ৰিনৰ হেৰিয়তকৈ টেংকিত জেগা যদি কমটি হয় এনেকুৱা ৰিং আছে ৰিং আমি 2টা ছেটআপ বনাম 4টা 5টাকৈ ওপৰত ঢাকন দিয়া থাকিব বাথৰুমৰ পাইপটো কাটি পিনে ভৰাব লাগিব এতিয়া ক'বলৈ গ'লে এতিয়া বহুতখিনি মাল কমেই আছে মই এবাৰ আহিছিলোঁ তেতিয়া মানে পূৰা এইবিলাক টেংকি আৰু মানে পূৰা জেগাই নাছিলে আৰু বহুত ধুনীয়া এটা বতৰ হৈ আছিলে আৰু সেইদিনাখনে ভিডিঅ' বনাম বুলি কিন্তু এটা প্ৰব্লেমৰ পৰা ভিডিঅ' বনাব নোৱাৰিলোঁ কিন্তু এতিয়া পানী দেখিছোঁ পানী বুৰিলে নি পানী চব হে পানী এনেই কিমানলৈকে হয় পানী হৈ যায় ন তেতিয়া কাম চলেনে পানী হ'লে কাম নচলে 22,000 টকাত এনেই ক'বলৈ গ'লে এটা টেংকি বহাবলৈ তো ইয়াত ক'বলৈ গ'লে 22,000 টকাটো খুবেই কম ন ইয়াততো বহুতখিনিয়ে কম কেৰেলাত মানে পইচাৰ ক্ষেত্ৰতো 22,000 টকাত এটা টেংকি বহাবৰ কাৰণে খুবেই পইচা একেবাৰে কম পইচা কিন্তু অসমত যদি এনেকুৱা এটা টেংকি বহাবলৈ হয় প্ৰত্যেকে মানে এতিয়া আপুনি বনালে এটা কোম্পানী খুলিলে বা বেলেগ আপোনালোকৰ যদি কোনোবাই যদি এনেকুৱা এটা কোম্পানী ধুনীয়াকৈ খোলে যদি টেংকি ছাপ্লাই কৰে তেতিয়া মানে এনেকুৱা এটা টেংকি বনোৱাৰ পিছত মানে বহাই মেলি ধুনীয়াকৈ বনোৱা মেলি কৰাৰ পাছত এনেই অসমততো ক'বলৈ গ'লে বহুতখিনিয়ে বাজেট কম হ'ব আমাৰ অসমত বালি পোৱা যায় খৰচ হ'ব খুব বেছি 5,000মান 5,000 মান মানুহৰ হাজিৰা দিয়া এতিয়া যিটো মানুহে প্ৰত্যেক ঘৰ মানুহে ধুনীয়া ইটা কিনি আনি মিস্ত্ৰী লগাই ধুনীয়াকৈ গাঁত খানি ইটা ছাইডত ফাটি যোৱা চান্স থাকে আৰু এই বস্তুটোতো যদি আপুনি এনেই ক'বলৈ গ'লে এতিয়া মই অনুমান কৰিছোঁ এনেই ক'বলৈ গ'লে এইটো যদি আমি গাড়ীও যাব পাৰিব গাড়ীৰ ওপৰত যাব পাৰিব আচৰিতচোন এতিয়া ক'বলৈ গ'লে বহুতখিনি হয় নি আৰু এতিয়া ক'বলৈ গ'লে গমেই নাপাব যে ইয়াত এটা টেংকি আছে বুলি ইয়াত অলপ যদি থাকে নহয় গাড়ী গৈ থাকিলে নেফাটে আৰু এনেই ক'বলৈ গ'লে এতিয়া মই অনুমান কৰিছোঁ যে এইটো পিছত যে আমি এইডোখৰ জেগাডোখৰ খান্দি উলিয়াই দিব পৰা হ'ব এতিয়া আমি অসমত আমি যিখিনি টেংকি মানে আমি বনাওঁ আমি লেট্ৰিনৰ কাৰণে সেই লেট্ৰিনৰ টেংকিটোতো আমি একবাৰেই ইউজ কৰোঁ তাক আমি মাটি চাটি আনি পুতিহে দিব লাগিব এইটো 22,000 টকাত নে ক'বলৈ গ'লে ধুনীয়াকৈ আপোনালোকে মানে এনেকুৱা এটা টেংকি অসমত মানে যদি বনাব এটা কোম্পানী খুলিব পাৰে তেনেহ'লে বহুতখিনি ভাল আছে ক'বলৈ গ'লে যদি এটা কাষ্টমাৰ আহে কাষ্টমাৰটোৱে যদি এটা টেংকি নিবলৈ বিচাৰে এনেই কেনেকৈ এই টেংকিটো ওপৰলৈ উঠাব আমাৰ গাড়ী আছে আৰু মুকালি নালৰ সহায়ত আমি ডাঙৰ ইয়াৰ নামটো কি কোৱা হয় মুকালি বুলি কয় মুকালি এটা লেট্ৰিন যেনিবা মই ল'লোঁ লোৱাৰ পাছত মানে এটা লেট্ৰিনত কি মানে গোটেই ছেটআপটো কি দৰকাৰ হয় ইয়াত লেট্ৰিনতো এতিয়া ক'বলৈ গ'লে ইয়াত ঢাকনিও লাগিব টেংকিটো আহিব তোমাৰ 3খন ঢাকন আহিব ওপৰৰ ঢাকন মানে 3খন ঢাকন থাকিব তাৰ ওপৰত থাকিব তাৰপিছত থাকিব এইটো হ'ল তোমাৰ এক চাইডৰ পৰা পানী সোমাব নাই ইটো চাইডে অকল পানীহে যাব বেষ্টখিনি মাজত থাকি যাব এনেকুৱা চিষ্টেম মানে এটা টেংকিত মানে এতিয়া ক'বলৈ গ'লে মাটিত একোৱে নাযায় অকল পানীটো যাব পানীটো এই পোটাকেইটা আছে মাটিয়ে শুহি লাগে পানীখিনি সেইটো পূৰা পানী ফুল কৰি পিনেহে ইউজ কৰিব লাগিব ফুল কৰি আজি বতৰটো একদম বেয়া তাতে আজি ছানডেও হৈ পৰিলে কাম চলা নাই কাম যদি চলি থকাহেঁতেন এটা আপোনালোকক মানে ভালকৈ দেখাব পাৰিলোঁহেঁতেন যে এটা টেংকি কেনেকৈ বনায় এতিয়া আজি দাদা ছানডে আজি কামো কৰা নাই আংকালে কেতিয়াবা কাম কৰে নহয় ছানডেত আজি কৰা নাই মানে এটাই বেয়া লাগিছে যে মানে আজি ছানডেও হ'ল তাতে আৰু বতৰটো খুব বেয়া বৰষুণ গোটেই দি আছে বুলি ক'ব পাৰি গোটেই দেখিলোঁ এই যিটো অভাৱ ফুলক এইটো এনেই ক'বলৈ গ'লে এনেই কিমান দিনমান লাষ্টিং কৰিব এইটো অকল পানী যাব অকল পানী মাটিয়ে শুহি লওক মাটি তলত বহোৱাৰ পিছত ইয়াৰ ছাইডত শিল দিব লাগিব অকল শিল দিব লাগিব শিলটো কভাৰিং কৰিব লাগিব শিলটো কভাৰিং কৰি ইয়াৰ ঢাকন আছে এই ঢাকনখন মানে ইয়াৰ ওপৰত উঠাই দিব লাহে লাহে
আচ্ছা এনেই ক'বলৈ গ'লে এইকেইখন পকা হয় ন এতিয়া আপুনি ঘপককৈ দাঙি দিলে মইতো এনেই দাঙিব নোৱাৰিমেই চাগে এনেই ওজন কিমান আছে এটা প্লেটত আছে ৱেট এনেই 20-25 কেজি হৈ যাব ন আৰু দুখন লাগে নে এখনে অকল তলত দৰকাৰ নে গাড়ী যাব পাৰিব ন অঁ বহুত হেভি আছে আৰু এইটো যিটো টেংকি হয় এনে ক'ব গ'লে টেংকিটো এতিয়া এটা ঘৰ ফেমিলিয়ে মানে এনেই বহুত বছৰ ইউজ কৰিব পাৰিবচোন এদিনত 40 বাৰ পাৰিব একদম টেনশ্যন নাই যদি কেনেবাকৈ যদি মানে ইয়াৰ যিটো এইটো হেৰি আছে বাটটো আছে যদি এইপিনে কেতিয়াবা বন্ধ হৈ যায় তেতিয়া বন্ধ নহয় ইয়াৰ পৰা মানে যিটো এইটো কি বুলি ক'লে নামটো অভাৰফ্ল' কোনটো ছাইডে খাব সেইটো ছাইডে খাব মানে এটা টেংকিত এটাই খাব এটা টেংকিত এটাই পানী ইয়াত পূৰা ইমানটো লগা ফুল কৰি থাকিব ইয়াৰ লেভেলত অঁ ইফালৰ পৰা এক বাকেট ঢালিব নে অঁ ইয়াত মানে আহি লাগিব অঁ পানীটোহে অকল ইয়াৰ ওপৰতে যাব পানীটোহে যাব ইয়াৰ ওপৰতে পানীটো গৈ ইফালে গৈ অঁ অভাৰফ্ল'ত পৰিব অভাৰফ্ল'য়ে পানীটো মাটিয়ে শুহি ল'ব মানে অঁ বাকী যিবিলাক আমি যিবিলাক হাগো ন সেইবিলাক চব তলতে মানে থাকি যাব জমা হৈ যায় যেতিয়া ভৰ্তি হ'ব তেতিয়া গাড়ী আহিব পাইপ লগাব একেদিনাই খালী কৰি দিব এতিয়া ক'বলৈ গ'লে অসমত নে যদি এনেকুৱা এটা বস্তু যদি এনেই ক'বলৈ গ'লে যদি বনায় এনেকুৱা এটা ডিচিশ্যন যদি কোনোবাই যদি অসমত খুলিব লয় যে আপুনিও যদি খোলে তেতিয়া মানে ক'বলৈ গ'লে মানে এই যিটো টেংকি এনেই হিচাপমতে ক'বলৈ গ'লেতো আজিকালিতো সকলোৱে পইচা পাতি হ'ল একবাৰ বহোৱাৰ পিছত মলখিনিতে লাখ টকা লাগে মলখিনিতে লাখ টকা লাগিব এতিয়া ক'বলৈ গ'লে এনেকুৱা এটা টেংকি এনেই কোম্পানী এটা এনেকুৱা যদি খুলিবলৈ হয় এনেই ক'বলৈতো এনেই 2-3 লাখ টকাত এনেই হ'বগৈনে 2-3 লাখ খোল খাবগৈনে বেছি লাগিব আমাৰ তোমাৰ নিজৰ গাড়ী হ'লে ভাল নিজৰ গাড়ী হ'লে ভাল দূৰ যাবলগীয়া হ'লে গাড়ী ভাড়া দিব লাগিব ন তেতিয়া তোমাৰ লছ হ'ব নিজৰ গাড়ী থাকিলে ভাল মানে অঁ তেলটো ভৰালে গ'লি এনেকুৱা ধৰণৰ ন এতিয়া খুবেই ধুনীয়া এটা টেংকি আৰু ভাল লাগিছে দেখি আৰু এইটো যিটো ডিজাইনিং আৰু যিমান ডাঙৰ হয় এনেই ক'ব গ'লে এইটোতো এনেই 5-4 ফুটমান দ হৈ যাব ন এইটো 3.5 ফুট আছে 3.5 ফুট আছে হাইটটো তাৰপিছত ভিতৰৰ হেৰিটো ভিতৰটো 3 খুব ধুনীয়া এটা টেংকি ভাল লাগিল আৰু এনেকুৱা যদি আমাৰ অসমতো যদি এনেকৈ টেংকি কোনোবাই যদি মানে এনেকৈ বনাব বিচাৰে বা এনেকৈ কোনোবাই যদি এটা ধুনীয়াকৈ টেংকি মানে ভাল কাম মানে কোম্পানী খুলিব বিচাৰে খুবেই ভাল আছে মানে এতিয়া বহুতে এতিয়া অসমত নাজানে বা অসমত নায়েই এতিয়ালৈকে এনেকুৱা ক'বলৈ গ'লে ন দাদা অসমততো নাই এইটো কেৰেলাত প্ৰথম যিটো প্লেট আপোনালোকে দেখা পাইছিলে যে সেই প্লেটকেইটা আছে ইয়াৰ ওপৰত যে ঢাকনকেইটা 3টা থাকিব খুব ধুনীয়া মানে 22,000 টকাত নে ক'বলৈ গ'লে মানুহ এঘৰৰ কাৰণে মানে আজিৰ যুগত ক'বলৈ গ'লে এইটো দাম কম এইটো সৰু ডাঙৰো আছে সৰু আছে নেকি দুটা কোৱালিটি আছে এই সৰুটো কিমানমান পৰিব এইটো 18,000 মান পৰিব 18,000 মান একদম মানুহ ঘৰত মানে একদম ফিটিং হৈ যাব আৰু যে দাদা এই ক'বলৈ গ'লে এতিয়া এটা টেংকিততো মই এনেই ক'বলৈ গ'লে বহুত ৱেট আছে গতে লাগিছে এনেই কিমানমান ৱেট আছে 3 কুইণ্টেল আছে 3 টন আছে এটা টেংকিত আৰু সেই টেংকিটো যদি আপুনি আপোনাৰ নিজৰ এনেই ক'বলৈ গ'লে আপুনি যেনিবা এটা কোম্পানীয়ে অসমত খুলিলে যেনিবা আপুনি যদি বহাবলৈ যায় তেতিয়া অৱশ্যে কি বস্তু দৰকাৰ হ'ব এইটোতো আপোনালোকে এতিয়া ক'বলৈ গ'লে গাড়ী বা উঠাবলৈ আমি মেইন ৰোডেদি যাম মানুহৰ ঘৰ পাই যাম এটা পদূলিত যদি ঠেক আছে তেতিয়া আমাৰ ওচৰত বেলেগ সংবিধান আছে সুবিধা আছে ইয়াৰ ওপৰত বহাই লওঁ এই চেনেলখন ট্ৰেইনৰ নিচিনা ঠেলি গৈ মানে এইটো এতিয়া চকা লাগি আছে নেকি চকা লাগি আছে ইয়াৰ ওপৰত দিম নাই ঠেলিম এইটো মাটিত নফচিব নফচে মাটিত ফচিলে আমি তলত কাঠ দি ল'ব মানে এইকেইডাল চিকেইডাল মানে চকাটোত লগাই ল'ব মই দেখাই দিছোঁ দাদা অলপ দেখুৱাই দিব মানে এতিয়া ক'ব গ'লে টেংকিটো মানে বহাবৰ কাৰণেতো এনেই বহুতখিনি কষ্ট হ'ব তাৰ লগত মানে ইয়াৰ লগত বহুতখিনি বস্তু মানে দৰকাৰ হ'ব ইয়াৰ ওপৰত টেংকিটো বহিব এনেকৈ গুচি যাব ন মানে দুডাল আগত লগাব ইডালত উঠিব নহয় আকৌ ইডাল বদলাব এনেকৈ ভিডিঅ'টো বনোৱা আৰম্ভণিতে
কৈছিলোঁ আপোনালোকক যে এটা পকা মিস্ত্ৰী মানে এতিয়া যি কাম কৰি আছে ইয়াত এতিয়া ৰেডিমেড ৱাল বনোৱা হয়, টেংকি বনোৱা হয় আৰু বহুত কিবাকিবি মানে বনোৱা হয়। এতিয়া ক'বলৈ গ'লে এতিয়া আমি পকা মিস্ত্ৰী এতিয়া যদি অসমত বোলে আপুনি বোলে এখন ৱাল বনাইছে মানুহৰ বাউণ্ডেৰী ৱাল বনাইছে, এতিয়া ক'বলৈ গ'লে এদিনৰ হাজিৰা এনে ক'বলৈ গ'লে এতিয়া আজিৰ যুগত 450 বা 500 টকা হৈ আছে। এতিয়া ইয়াত যদি আপোনালোকে এতিয়া যিটো কাম কৰি আছে এতিয়া আপুনি ক'ৰবাত এতিয়া আপুনি ঠিকা কাম লয়, ঠিকা কাম লোৱাৰ লগতে আপোনাক এনেই ডেইলি এনেই কিমানমান পইচা দিয়ে হাজিৰাটো? ডেইলি 1500-1600 এনেকৈ 1500-1600 দি দিয়ে। অঁ, মানে এনেই ক'বলৈ গ'লেতো এতিয়া অসমত এতিয়া মানে বালিও সস্তা, এতিয়া ক'বলৈ গ'লে চিমেণ্টো সস্তা। এতিয়া চিমেণ্ট এবেগত এনেই বাহিৰত ইয়াত কিমান? ইয়াততো 500 টকাৰ ওচৰা-ওচৰি। 500 টকাৰ ওচৰা-ওচৰি। মানে ইয়াত কষ্টটো বেছি নে অসমত কষ্টটো বেছি? ইয়াত কষ্টটো নাই, মেচিনেই চব বস্তু আছে। চব মেচিনেই? আইডিয়াটো লগালে হৈ যায়। অকল মেচিনেই বনোৱা মানে ইয়াত চব ৰেডিমেড? চব বস্তু বনাবলৈ মেচিন আছে, ঢালিবলৈ এনেকুৱা যতন আছে। অঁ, আৰু এনেই এতিয়া অহা ইয়াত কিমান দিনমান হ'ল? আমিতো লগ পোৱা এনেই ক'বলৈ গ'লে 4 মাহমান হ'ল, 6 মাহমানেই হ'ল। অহা মোৰ এতিয়া 12 বছৰে হ'ব লাগিব। 12 বছৰ হ'ল? এইবিলাক কামত মোৰ এতিয়া 6 বছৰ হৈছে। মানে এইবিলাক কাম আপুনি 6 বছৰ কৰি আছে? 6 বছৰৰ পৰা কৰি আছোঁ। অঁ, আৰু এনেই এতিয়া মাহেকত এনেই চেলেৰিটো? মাহেকত আমাৰ হৈ 40,000 টকা হৈ যায়। 40,000 টকা। মানে আপোনাৰ এতিয়া ক'বলৈ আজিতো অফহে কৰি দিলে চানডে অফ থাকে। চানডে অফহে থাকে? 6 দিন পূৰা কাম চলে। মানে মাহেকত আপুনি 24 দিন কাম কৰে? 24 দিন কাম। 24 দিনত 40,000 টকা। অঁ, ধুনীয়া কাম কৰি আছে। এতিয়া ক'বলৈ গ'লে যদি আপোনালোকে যদি এনেকুৱা কাম যদি কেৰেলালৈ আহিব বিচাৰে, এতিয়া বোলে কোনোবাই নতুনকৈ বোলে অসমৰ পৰা বাহিৰলৈ কাম কৰোঁ বুলি আহে, বহুত মানুহ আহে ন। এতিয়া ক'বলৈ গ'লে মেট কোম্পানী বা কিবাকিবি প্লাইবৰ্ড কোম্পানী বা বহুত বিভিন্ন ধৰণৰ বাহিৰত মানে ক'বলৈ গ'লে কোম্পানীবিলাক আছে। কামবিলাক এনেই সহজ নে কষ্ট নে এনেই আপুনি কৈ দিয়কচোন অলপ? কষ্ট চব জেগাতে আছে। অঁ, কষ্ট কৰিলে ফল পায় ন। কষ্ট কৰিলে ফল পায়। অঁ, আমি কষ্ট কৰোঁ। কষ্ট কৰি ময়োতো কাম কৰি আছোঁ। অঁ, গধূলিলৈকে পূৰা ভাগৰি যাওঁ। আজি মই এফালে যাওঁ বুলি ভাবিছিলোঁ মানে। অঁ, জানোৱে আৰু গধূলি হ'লে। অঁ, হেৰি কি বুলি কয়, মই আজি অহাটো অলপ দেৰি হৈ গ'ল আৰু মানে বৰষুণ আহি গ'ল, বতৰটো সিমান ভাল নহয় আৰু আহি খুবেই ভাল লাগিলে। আৰু মানে যিহেতু এইটো পকা লেটিনৰ এটা কোম্পানী হয় আৰু বহুত কিবাকিবি ইয়াত মানে ৰেডিমেড ৱাল চবেই বনোৱা হয়। আচলতে কামো চলোৱা নাই, সেইকাৰণে মই ভিডিঅ'টো বনাবলৈ অলপ আঁত পোৱা নাই। আৰু যিমানখিনি যদি যিটো বনালোঁ যদি ক'ৰবাত ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব। আৰু দাদা মানে আজি লগ পোৱা আমি 6 মাহমানেই হ'ল, খুব ভাল চিনাকি আৰু বহুত দিনৰ পৰা কৈ আছিলে এটা ভিডিঅ' বনাব পাৰিবা, সেইকাৰণে আহিলোঁ। খুবেই বেছি ভাল লাগিলে।